গুড মৰ্নিং নমস্কাৰ বন্ধু-বান্ধৱীসকল কি খবৰ আপোনালোকৰ হাকৰ চবৰে ভাল তোমালোকে গোটেই নিচিনাকৈ জুই বা আজি একদম বিয়াৰ আগত যেনেকৈ ভ্লগ বনাইছোঁ সেই ফিলটো আহিছে অলপমান হ'লেও ৰাতিপুৱাৰ সময় উঠি ফ্ৰেছ হ'লোঁ এতিয়া কাম কৰিব লাগিব কাম ষ্টাৰ্ট হ'ব এটা দুটাকৈ মোৰ দেউতাৰ জোৱাই উঠিল নে নাই ৱাই বেয়া লেভেলচোন মাতে নোলায় ইমান হৈছে নে বছ Good morning. Oh, Good morning. ইছৰাম গোহালিৰ অৱস্থাচোন 12 বাজি গৈছে মই আজিলৈকে আমাৰ ঘৰত গোবৰ পেলোৱা নাই মানে দেউতাই পেলাই এনিবা মায়ে পেলাই কেতিয়াবা মৰমো পেলাই হেল্পহে কৰোঁ মই গৰুৰ পাছে মাথাত তুলি দিওঁ কিন্তু আজিলৈকে পেলোৱা নাই মানে গৰু এগাল যায় দৰকাৰত লাগিলে কেতিয়াবা পেলাম নেপেলা নহয় পেলাই দিওঁ কৰ লৈ আহিছোঁ একদম গোটেই বেয়া হৈ গৈছে একদম হাগি মুটি অৱস্থা তাইত মানে শুকাব পৰা নাই সেইকেইদিন বৰষুণত গেলিলে না শুকাব পৰা এতিয়া অকণমান পাছফালে আহিলোঁ পাছফালৰ পৰিৱেশটো চাই ল 2-3 দিন থাকিলোঁ মানে মায়া লগা হৈছে এতিয়া এৰি যাব মনো যোৱা নাই মানে মা দেউতা নাই বহুত বেছি বেয়াও লাগে ঘৰখন আগতে ভৰি আছিল মই থকালৈকে মানে আগতে শুনিছিলোঁ যে ছোৱালী বিয়া দিয়াৰ পিছত ঘৰখন খালী হৈ যায় এখন মানে আগতে পুৰা ভৰি আছিল একদম জিলিক জালাক আছিল ভাল লাগিছিল এতিয়া কিবা খালী খালী লাগে কিবা উকা উকা কিবা যে নাই সেইটো মানে হেজাৰ বিচাৰিলেও নাপায় মই এইকেইদিন বিচাৰিব ট্ৰাই কৰিলোঁ কিন্তু নাই নাপায় আগৰ দিন আৰু আজিৰ দিন বিয়াৰ আগৰ আৰু পিছৰ মানে আমি হাজাৰ না কৰিলেও সেইটো আহি যায় পৰিৱৰ্তন কিছুমান এতিয়া খানা টাইম ভোক লাগিছে মই হয় ওলাই যাব জলদি কৰিব লাগে ভালকৈ গালি খাব লাগিব কাৰণ সি থকাৰ কাৰণে মোৰ বহুত হেল্প হৈছে গৰুৰ কামটো সি কৰি আছে গোবৰ 2 দিন পেলালে কিন্তু আজি মই পেলাব নিদিলোঁ মানে তাইৰ কিবা অলপ দাঁতৰ প্ৰব্লেম হৈছে এইটো চাইডৰ কিবা এটা দাঁত ওলাইছে নেকি কিন্তু খটমটা কৰি লৰে ভাত আৰু ইফালে ভাবিছোঁ ঘুগনি অকণ বনাই দিওঁ মানে হেৰি আৰু বুটৰ কেঁচা বুটৰ কালি তিয়াই ৰাখিছিলোঁ এই বনাই দিওঁ অলপমান বহুত দিন হ'ল এনেকৈ খোৱা নাই তাকে পানী নিদিয়াকৈ গৰুক তেনেকৈ বান্ধি দিব লৈ গৈছে ইমান ধুনীয়াকৈ সজালোঁ খাম বুলি ইমান কষ্ট কৰি কিমান কি বনালোঁ মই বোলো ভিডিঅ' শ্বট লৈ ল'ম নাই আগতে খাব লৈছে একেবাৰে ঘুচো মাৰি নষ্ট কৰি দিম এইটো বুটটো তাৰপিছত পটল ভাজি মহাশয়ৰ কাৰণে মানে মহাশয়ে আন্দা নাখায় ইমান বেছি মিঠা নহয় কি ক'ম দৈ দাদা ভালকৈ দিবি ভালকৈ চলাবি গয়া এতিয়া মই অলপমান ৰেষ্ট কৰিম তাৰপিছত আকৌ কাম আছে কৰিব লগা সেইখিনি কাম কমপ্লিট কৰিবই লাগিব নহ'লে দিগদাৰী আছে আৰু বহুতে মোৰ বিয়াৰ আগৰ মাৰ ঘৰৰ ৰুমটো চাব বিচাৰিছিল কেনেকুৱা কি অৱস্থাত আছে বৰ্তমান অৱস্থা এনেকুৱা বিয়াৰ আগতে মই টিকুটমান চেঞ্জ কৰিছিলোঁ জেগাবোৰ মানে য'ত বস্তুবোৰ আছিল আৰু গডৰেজটোৰ আলমিৰাটো এইটো ছাইডত আছিলে আনলাখন এইটো ছাইডত আছিলে আৰু ড্ৰেছিংখন সেইটো ছাইডত তো মই বিয়াৰ আগতে এইখিনি টিকুটমান চেঞ্জ কৰাই লৈছিলোঁ মানে এই জেগাডোখৰ খালী কৰিব লগা আছিল তো এতিয়া আৰু এনেকুৱা হৈ আছে চেটলিং বেড কাভাৰ চেঞ্জ হ'ল 12:30মান হৈছে সূৰ্য বাবাই ইমান বেছি ভলিউমটো বঢ়াই দিছে ইচ ৰ'দ থাকিব নোৱাৰি একদম গোটেই গা পুৰি যোৱা যেন অৱস্থা মই এতিয়া কৰ্দৈ পাৰোঁ কেইটামান কৰ্দৈ মানে পূৰা পকিছে টক বনাব লাগে তো এইটো ভয় লাগে গৰমৰ দিন না 2 দিনৰ কাৰণেইতো আহোঁ জানমনি তাকো যদি দেখা নাপাওঁ বহুত বেছি বেয়া লাগে একো নাই বাৰু ইফালে গোসানীজনী আমাৰ ডাঙৰ হৈ আছে আইতাৰ মৰমত তো আজি দুপৰীয়াৰ সাজত এই কৰ্দৈ দুটাৰ টক বনাম কঁঠাল গুটি আৰু ভাত কেৰেলা এই দুটা মিক্স ভাজি বনাম আৰু মচুৰ দালি বনাম হৈ যাব ভাত কেৰেলা ভাজি আৰু ইফালে টক ৰেডি মানে ৰেডি হোৱা নাই কাটি মেলি ৰেডি এতিয়াহে বনাম
দালিটো ৰেডি দালিটো ঢাকন দিয়াই নাই নহয় মচুৰ দালি এগাল বনালোঁ মোৰ এতিয়ালৈকে আইডিয়া হোৱাই নাই চব্জি মানে কিমানজনৰ কিমান পৰিমাণ বনাব লাগে আমি মহাশয়ৰ কাৰণে ৰৈ বাজিলে এতিয়া প্ৰায় 4টাই 10 মিনিটমানহে বাকী তো দেৰি হ'ব ফোন কৰিলোঁ দালি ভাতকেৰেলা ভাজি আৰু এফালে টক খাই দিওঁ আৰু কি কৰিম ওলাই মেলি ৰেডি খানা পিনা খাই একদম পূৰা ফিটিং এতিয়া বাজিলে 4:18 আৰু 10 মিনিটমান পিছত দেউতাক আনিবলৈ যাম দেউতা আহি পাইছে বঙাইগাঁৱৰ পৰা ষ্টেচন মানে আৰু অলপমান আহিব লাগিব যেতিয়া ফোন কৰিব তেতিয়াই মই গুচি যাম দেউতা আহিলে চাগে ঘৰ গুচিম ফুটিম মানে ঘৰ যাব মন গৈ আছে হাউ মাই ফোন কৰিছিল দুপৰীয়া দেউতাই মাংস আনিছে পঠা মাংস খাব মানে যাব কৈ আছে আৰু ঘৰত মানে ফচি আছোঁ এইখন ঘৰ মায়া য'ত ডাঙৰ দীঘল হ'লোঁ ইমান বছৰ থাকিলোঁ আৰু সেইখন ঘৰ নতুন ঘৰখন মানে নতুনকৈ ভাল পোৱা হৈ আছে ঘৰখনৰ লগত কানেকশ্যন এটা ইমোশ্যন এটা আহি আছে নতুনকৈ মানে তাত থাকিলে ইয়াত আহিব মন যায় ইয়াত থাকিলে তাত যাব মন যায় তো তেনেকুৱা আৰু ফচি আছোঁ কি কৰিব ছোৱালী জীৱন এই চব মায়া ন মায়াৰ মাজত ফচিবলৈ মই নাই আৰু বহুত দিগদাৰ লাগে অতিমাত্ৰাটো ভাল নহয় কাৰণ মনে কষ্ট পায় মেনেজ কৰিবলৈ দিগদাৰ হয় মনটোক বাৰু যিয়ে নহওক এনেকৈতো চলি আছে জীৱন চলি থাকিব আৰু আগলৈ আপোনালোকক দেখাইছিলোঁ ন যোৱা সপ্তাহত বানপানীৰ সময়ত এইটো গোটেই পানী আছিল পথাৰখন এতিয়া নাই শুকালে এইফালে বানপানী ইমান বেছি হোৱা নাই যিখিনি হৈছিলে সেইখিনি অৱস্থা প্ৰায় এতিয়া ভালৰ ফালে আৰু গতি কৰিছে কিন্তু অসমৰ প্ৰায়ভাগ জেগাত এতিয়াও বান পৰিস্থিতি ভাল হোৱা নাই তো আশা কৰোঁ খুব সোনকালে পৰিস্থিতি আগৰ দৰে হৈ উঠক মানুহখিনি বহুত বেছি কষ্ট হৈছে এগাল বেগ ভৰ্তি বস্তু দি পঠিয়াইছে আমাৰো আনাৰক দাদাক দি পঠিয়াব কৈছিলোঁ বেচেৰাটোৱে পঠিয়াইছে থেংক ইউ তো কেছ এটা হ'ল সেইটো হৈছে চাওকচোন পঠা মাংস মায়ে ভাজি পঠিয়াইছে এতিয়া কৰোঁ কি মানে একো পাত্তা পোৱা নাই মাথাটো কিবা গল ঘূৰি আছে অকণমান ভাবোঁ তাৰপিছত ডিচাইড কৰিম কি কৰা যায় মাংসটোকে বনাই দিওঁ নেকি সি আহি পালে পাব আৰু মাংসৰ তৈয়াৰী কৰি আছোঁ মানে বনাই দিওঁ আৰু পটককৈ যি হয় হ'ব শান্তি নাই বিয়াৰ পিছতো শান্তি নাই ইয়াত আহিলেও কাম তাতেও কাম ছোৱালী জীৱনটোৱে ভাল আছিল কেতিয়াবা মিছ কৰোঁ আপোনালোকে যে বহুতে মোক কমেণ্টত কয় যে তোমাৰ ঘৰ মাৰ ঘৰ ওচৰত ভালেই তুমি যেতিয়া মন যায় তেতিয়া মাৰ ঘৰত আহিব পাৰা জানেনে যোনে য'ত আছে তাতেই ঠিকে আছে আপুনি দূৰত বিয়া পাতিছে ঠিকে আছে আপুনি খুচ আছে মই ওচৰত পাতিছে ঠিকে আছে খুচ আছোঁ যেতিয়াই মন গৈছে তেতিয়া আহিব পাৰিছোঁ আপুনি দূৰত আছে আহিব পৰা নাই সেইটোৱে ভাল ওচৰত কাৰণে এভেইলেবল আহিব যেতিয়া ইচ্ছা তেতিয়া আহিব পাৰোঁ আৰু মাতিলেও আহোঁ তেনেকুৱা আৰু মই আহিব পাৰোঁ বুলিয়ে মাতে আহিলে ইমান দেৰি কিয় ইতনা দেৰি কিয় ইতনা দেৰি বলো কিয় ইতনা দেৰি পাগল নাই হোৱা ইমান ক্লাছ কৰোৱাই নে yoga practice yoga নে ক'ৰবাত বেলেগত আছিলি সঁচা কথা ক বেচেৰাটো এনে কৈ আছে এনে ভোক লাগিছে ন ভাতটো খোৱা নাই ভাত মানে একোতো খোৱা নাই কি খাম বহুত বস্তু আনিছে দেউতাই কি খাওঁ মিঠা हे मीठा खाना ही खाना अनारस आम तो केनेका मिठा ओहो अनारस भात खाई उठिलेহে বেচেৰাটো কামত লগাই দিছোঁ ইমান বেছি খানা মানে ভৰপূৰ হৈছে খাইয়ে আছোঁ শেষে নহয় আনাৰস আম তাৰপিছত ইফালে পঠা মাংস যেতিয়া নাথাকে একো নাথাকে অকল দালি আৰু ভাজি দুপৰীয়া ইমান কষ্টৰে ভাত সাজ খালোঁ আৰু এতিয়া ভৰপূৰ লাগি গৈছে আজি দিনটো কেৱল খানাই বনাইছোঁ খানাই খাইছোঁ টাইম 9টা বাজিবই আৰু এতিয়া মাংস বনাই আছোঁ মটন এইটো বনাই খাই মেলি ফুটিম আৰু তো এতিয়াহে দেউতাক চাহ বনাই দিম মানে তেতিয়া যে ফ্ৰুটছ খালে আম আৰু আনাৰস ভোকে লগা নাছিল ইমান টাইম
আহি পালোঁ ঘৰ ফাইনেলি এতিয়াহে ভাল লাগি আছে মনটো হ'লেও দেউতাক এৰি আহিলোঁ ন দেউতা ভাবিছিল আমি ৰাতিপুৱা কালি আহিম কিন্তু ইয়াতো ভালেকেইদিন হ'ল নোহোৱা হৈছোঁ মাৰো কষ্ট হৈছে ইফালে দেউতাৰো কষ্ট হেৰি আহিলে মই কৰোঁ কি কওকচোন একদম পূৰা ফচি আছোঁ মায়াৰ মাজত একো নাই বাৰু আপোনালোকে যদি ভ্লগটো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব এইখিনি কৰিলে মই উৎসাহিত হওঁ তো এতিয়া গুড নাইট দিছোঁ একদম লগতে মোৰো দাদা